Hello everyone, welcome back to my YouTube channel. যিহেতুকে বহুত দিন মই vlog দিয়া নাই আৰু বহুত দিনৰ পাছত মই আজি vlog start কৰিছো। মোক দেখিছে আজি কেনেকুৱা ৰূপত আছো। যিহেতুকে মই এজনী চুটিয়া ছোৱালী, হেবাবে আজি মই চুটিয়া ড্ৰেছত অকনমান ফটো তুলিম বুলি কিনি চুটিয়া ড্ৰেছটো পিন্ধি লৈছো। আপোনালোককো দেখাই দিম আমাৰ চুটিয়া ড্ৰেছটোনো কেনেকুৱা। মই ভিডিঅ' ক্লিপ কৰি থৈ দিছো, আপোনালোকক দেখাম। মই ভিডিঅ'ৰ মাজত ক্লিপটো লগাই দিম আৰু এতিয়া আপোনালোকে হেকলৈ ভিডিঅ'টো চাই যাব কি কিনো কৰো সকলো দেখাই যাম। আৰু মই পিন্ধিছো এখন মুগা মেখেলা আৰু এটা ৰঙা ব্লাউজ। এপিনে চাদৰখন মোৰ ৰিহা চাদৰখন এটা কোণত ভাঁজ কৰি লৈছে আৰু এপিনেও অকণমান ভাঁজ কৰি লৈছে আৰু মোক গোটেই চাদৰখন মোৰ বুকুত মেৰিয়াই যাব। আৰু এফালে দেখিছে নহয় কেনেকুৱাকৈ মেৰিয়াই গৈছে, মোক খুৰীয়ে পিন্ধাই দিছে দেই। আৰু এপিনে একেবাৰে ইজি আৰু এটা কোণ ওপৰ ফালে উলিয়াই দিব আৰু ভাঁজ কৰি এফালে চুকটো অকণমান মেৰিয়াই মেলি সুমিয়াই দিব। আৰু মই এখন মূৰত গামোচা মাৰিছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। দেখিছে নহয় ভাল লাগিছেনে? আৰু মোৰ কিন্তু বহুত ভাল লাগিছে। আৰু মোৰ লগতে এপিনে খুৰীও ওলাই লৈছে। এইফালে দেখিছে নহয় খুৰীও ধুনীয়াকৈ আমাৰ চুতীয়া ট্ৰেডিশ্যনেল সাজটোত ওলাই লৈছে। আৰু এইফালে খুৰীকো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু এইফালে আমি দুইজনীয়ে ধুনীয়াকৈ অকণমান খোজকাঢ়ি ৰিলচ এটা বনাই ল'লোঁ আৰু এইপিনে আমাৰ ধুনীয়াকৈ ফটো চটো মাৰি হৈ গ'ল। আৰু এইফালে আমি চাহ খাবলৈ বুলি বহিলোঁ, ধুনীয়াকৈ মেখেলা চেখেলা ধুনীয়াকৈ খুলি ল'লোঁ আৰু এইফালে চাহ খাবলৈ বুলি ল'লোঁ। আৰু এতিয়া মই ফটো চটো মাৰি কিনি হৈ গ'ল আৰু চাহ তাহ খাই মেলি এতিয়া ওলাই আছোঁ। বাক ফটো মাৰি দিব লাগে বোলে, যিহেতুকে তাই আমাক মাৰি দিলে আৰু আমি তাইক মাৰি দিম মই এতিয়া। আৰু গৈ আছোঁ পথাৰত বোলে মাৰি দিব লাগে আৰু পথাৰলৈ বুলি গৈ আছোঁ। এই আগত গৈ আছে এইফালে মই গৈ আছোঁ আৰু যিমানকণ মেকআপ কৰিছিলোঁ মেকআপ নগুচোৱাকৈ গুচি আহিলোঁ। আৰু এইফালে চাওকচোন কিমান ধুনীয়া লাগিছে গোটেই। আৰু দুদিনৰ পাছত গোটেই সোণালী ধান একদম সোণালী গোটেই পথাৰ সোণালী হৈ যাব। এইফালে সেইটো আমাৰ দেউতা, এইফালে বাই ইয়াতে ফটো মাৰি দিম আৰু কেনেকুৱা লাগিছে বাই কমেণ্ট কৰি জনাব। এইফালে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ইয়াতে ফটো মাৰি দিম ধুনীয়াকৈ ধানবোৰ। আৰু বহুত ৰ'দ আজি। এইপিনে নামি যাব লাগিব, পৰিলে হৈ গ'ল আৰু। ইয়াত পৰিলে হৈ গ'ল আৰু দেই। আৰু চাওকচোন ইমান ধুনীয়া হৈছে ধানখিনি। এনেকুৱা আমাৰ খুৰীহঁতৰ পথাৰ। আৰু আমাৰ এইবোৰ পথাৰ বহুত দ হয় দেই। আৰু আমাৰ বাম পথাৰ তেনেকৈ নাই, সেইপিনে যাব লাগিব। সেইপিনে গ'লেহে আমাৰ বাম পথাৰ পাম। আৰু এইফালে যিমানবোৰ দেখিছে নহয় বহুত দ হয়। আৰু পথাৰ ৰুবলৈ আহিলে কেনে গোটেই বহুত একঁকাল নিচিনাকৈ সোমাই যায়। আৰু চাওকচোন ইমান ধুনীয়াকৈ ধানবোৰ এঠুক হৈছে। আৰু কালি পৰহিলৈকে এইবোৰ ধান ওলোৱাই নাছিলে, আজি ধুনীয়াকৈ ওলাই গ'ল। পানী আছে সেইফালে। বায়ে ফটো মাৰি হৈ গ'ল, সেইবাবে ময়ো অকণমান খোজকাঢ়ি ভিডিঅ' এটা কৰি লৈছোঁ আৰু আমাৰ ভিডিঅ' বনোৱা পৰ্ব শেষ হৈ গ'ল। এইফালে চেণ্ডেল হাতত লৈ লৈছে। আৰু এইফালে আমাৰ গৰু নোসোমাবলৈ আমাৰ নঙলাখন, পথাৰত নঙলা। আৰু এতিয়া ঘৰলৈ বুলি ৰাওনা হওঁ আৰু দেই। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।